হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল বুলি মোৰো ভাল। আজি মই ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আহা এইপিনে, মই গেটত আছোঁ, গেটত আহা। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, মানে বতৰটো ভাল হৈছে বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু এয়া বৰষুণটো দিয়ে দিলে। হাই, সেইটো আমাৰ দেউতা, এয়া মাইনা। এনেই চাগে এয়া মই এইপিনে জুম কৰি দিম, পানীত পৰি আছে, পানীখিনি লৰি আছে, বৰষুণ দি আছে মানে অকণ অকণ। কি খবৰ বুলি কৈছে আমাৰ মাইনাই? খবৰ নিশ্চয় ভাল, খবৰ নিশ্চয় ভাল কৈ দিয়া। আমাৰো ভাল দেই। আপোনালোকৰ ভালনে কোৱা? অঁ, একদম বতৰ এয়া চাব পাৰি, ইমানে ক'লা কৰি আহিছে নহয়, বৰষুণ দিব আৰু। এনেই অলপ বাহিৰৰ হেৰিটো দেখাম বুলি ভাবিছোঁ আপোনালোকক। এয়া পূৰা পানী আহি বহুত আছিলে, অলপ কমিছে। এয়া সেইয়া মাজৰ পুখুৰীটো দেখা পোৱা নাছিলে, আজিৰ পৰা দেখা পাইছে, অকণমান কমিছে পানীটো। আৰু সেইপিনে আমাৰ ৰাস্তা এটা আছে, ৰাস্তা পূৰা বোকা বোকা, যাব নোৱাৰি, ওলাব নোৱাৰি ঘৰৰ পৰা। নহয় না, ঘৰৰ পৰা বাহিৰ হ'ব নোৱাৰি নবিতা, বহুত বোকা হৈছে ন। আহা সোমাই আহা, বৰষুণ দিছে। এয়া বৰষুণ এয়া চুৰু হৈ গ'ল, কেতিয়া পৰিছে এইটো গম পোৱা নাই। বতৰটো অলপ ভাল কৰা দেখি গা পা ধুই ৰেডি হৈ গ'লো ব্লগ এটা কৰিম বুলি। আৰু এয়া ভাবিছিলোঁহে ব্লগটো কৰিম বুলি, ওলাই আহিছিলোঁহে অলপ বাহিৰৰ পিনে, মানে চোতালত পূৰা বৰষুণ চুৰু হৈ গ'ল। নোৱাৰোঁ আৰু আজি ব্লগটো কৰিবলৈ কাৰণে। ঘৰৰ পৰা মানে মানুহক বাহিৰত ওলাব নিদিয়ে আৰু, বৰষুণে বৰষুণ। বাহিৰত বৰষুণ দি আছে কাৰণে আমি ইয়াত আহি গ'লোঁ ভিতৰত খেলিবলৈ কাৰণে। আমি এতিয়া এয়াই খেলিম ন বেটা। তুমি চাগে মাইনাই, অঁ মাইনাই ভাঙিলে এইটো। অঁ, মই পেলোৱাৰ কাৰণে ভাঙিছে নহয়, এইটো গোটেই বস্তুখিনি হেৰি হৈ আছিলে যে সেইকাৰণে ভাঙি গ'ল এটা দেই। গোটেই বস্তুখিনি ইয়াৰ ওপৰত জাপ খাই আছিলে যে। অঁ, তাৰ বেমাৰ হৈছে, বেজি দিয়া। বাবা চাগে বেমাৰ হৈছে, বেজি দিবা যোৱা। বেটীৰ লগত অকণমান সময় খেলি আৰু ইয়াৰ চুলি হেনো বান্ধে, সেইকাৰণে ক্লিপকেইটা অলপ হেৰি কৰি দি দিলোঁ। আৰু এয়া চাওক, ট্ৰেক্টৰ আহি গৈছে, পূৰা বৰষুণ। ইটা আনিছে, ইটা কেনেকৈ নমাব সিহঁতৰ মানে বৰষুণ দিয়া নাছিলে, অলপ হেৰি কৰিছিলে, খৰাং কৰিছিলে কাৰণে আহিছিলে। একদম ট্ৰেক্টৰ পাল্টি যাবলৈ অলপহে বাকী, একদম চকা সোমাই গৈছে তলত, বোকা। ট্ৰেক্টৰ পাল্টি গৈছে চাওক। আজিৰ ভিডিঅ'টো আমাৰ এনেকেই দিনটো গ'ল, বেলেগ একো ব্লগ কৰিব পৰা নাই। এইটো কণ্টেণ্ট নোহোৱা ব্লগ হয় এইটো আমাৰ আজিৰ, বেয়া নাপাব আপোনালোকে। আৰু বৰষুণৰ বতৰ যিহেতু, কিবা এটা ভাল ব্লগ কৰিম বুলি ক'লেও নহয়, কিবা ৰেচিপি বনাম বুলি ক'লেও দোকানলৈও যাবলৈ নোৱাৰোঁ, সেইকাৰণে এনেকৈ আজি ব্লগটো এৰি দিলোঁ আৰু, বেয়া নাপাব দেই আপোনালোকে। আজিৰ মই ট্ৰেক্টৰখন ওলাব নোৱাৰিব বুলি ভাবিছিলোঁ, যিহেতু চকাটো ইমানে বোকাত সোমাই গ'ল। ফাইনেলি একেবাৰতে টানি লৈ। গতিকে মানুহসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যাতে বেয়া নাপাব, আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল বাসন্তী নেচাৰী। বাই বাই।